हेलो दोस्तों वेलकम टू माय चैनल टेक्निकल इनफरमेशन आसाम दोस्तों আজি আমি আলোচনা কৰিম যিসকলে aeps ইউজ কৰে বা ট্ৰানজেকশনৰ কাম কৰে অনলাইন ট্ৰানজেকশনৰ কাম কৰে বা বেংকিংৰ কাম কৰে হয়তো বহুতৰে মান্ত্ৰা ডিভাইস আছে মান্ত্ৰা ডিভাইস ইউজ কৰে কিন্তু মান্ত্ৰা ডিভাইসত বৰ্তমান কিছু প্ৰবলেম দেখা দিছে এই প্ৰবলেমবোৰ এনেকুৱা ধৰণৰ মই এটা সাইট ওপেন কৰি ৰাখিছো তাৰ পিছত মই মান্ত্ৰাটো লগাই দিম ঠিক আছে ৰিমুভ কৰি দিলু আকৌ লগাই দিলু এটা মেসেজ শো কৰিব ইয়াতে আপোনালোকে চাব পাৰিছে এটা এৰৰ দেখাইছে মানে ইয়াৰ এক্সপায়াৰ হৈ গৈছে তো এনেকুৱা ধৰণৰ এটা এৰৰ দেখাব 1001 তো 1001 ৰ যিটো এৰৰ আছে আমাৰ মন্ত্ৰাৰ সাৰ্ভিসৰ মানে হেতু পেমেন্ট কৰিব লাগে মানে ৰিনিউ কৰিব লাগে তো হেতু আমি কেনেকৈ কৰিব পাৰো হেতু বিষয়ে আলোচনা কৰা হ'ব তো যিসকলে আমাৰ ইউটিউব চেনেল টেকনিক্যাল ইনফৰমেশন আসাম চেনেলটো সাবস্ক্রাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্রাইব কৰি দিব কিয়নো মই এনেকুৱা টাইপৰ ভিডিও এনেকুৱা ধৰণৰ ভিডিও টেকনিক্যাল ৰিলেটেড ভিডিও মই আপলোড কৰিয়ে থাকো তো আগবাঢ়িছো আজি টপিকৰ ওপৰত তো ফাৰ্স্ট আমাক কি কৈছে সাৰ্ভিসৰ যেটো ওয়েবসাইট আছে হেতু ওয়েবসাইটত আপোনালোকে আহিব লাগিব তো মই এই ওয়েবসাইটৰ লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিম তো ইয়াতে মই আগতে ওপেন কৰি ৰাখিছো তাৰ পিছত কি কৰিব লাগিব ইয়াতে আপোনালোকৰ rdservice যেটো অপচন আছে হেতু টিক চিন দিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকৰ তো ইয়াতে যেটো কোম্পানী নাম আছে এই কোম্পানী নামত আপোনালোকৰ যেটো শপ হয় শপ নেম দিব পাৰে মই দি দিছো তাৰ পিছত ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব ইয়াতে ইমেইল আইডিটো এন্টাৰ কৰিব লাগিব ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকৰ কন্টাক্ট পাৰসন ঠিক আছে কন্টাক্ট পাৰসন ইয়াতে পাৰসনৰ নামটো দি দিলেই হ'ল নামটো দি দিলু জিএসটি নাম্বাৰ যদি থাকে ইয়াতে দিব পাৰে তাৰ পিছত এপ্লিকেশন নেম ইয়াতে এপ্লিকেশন নেম আপোনাৰ নামটো এন্টাৰ কৰিব তাৰ পিছত ইয়াতে আপোনাৰ সিৰিয়াল নাম্বাৰটো দিব আপোনাৰ যেটো মন্ত্ৰা ডিভাইস আছে মন্ত্ৰা ডিভাইসৰ তলত চাব সিৰিয়াল নাম্বাৰ এটা থাকে তো সেই সিৰিয়াল নাম্বাৰটো ইয়াতে দি দিব তো আপোনাৰ ইয়াতে সিৰিয়াল নাম্বাৰটো এন্টাৰ কৰিবলৈ হলে আপুনি এডত ক্লিক কৰিব লাগিব মই এডত ক্লিক কৰি দিলু ইয়াতে আপোনাৰ যেটো সিৰিয়াল নাম্বাৰ আছে এটো আপুনি ইয়াতে এন্টাৰ কৰিব আপোনাৰ যেটো ডিভাইস আছে ডিভাইসৰ তলফিনে আপোনাৰ কি থাকে সিৰিয়াল নাম্বাৰ দিয়া থাকে তো মই সিরিয়াল নাম্বারটো দি আছো আর লাস্ট যিখিনি থাকিব যেটো আখৰ থাকা আছে আখৰ আৰু সংখ্যা মিলাই আছে হেতু নহয় যেটো আপোনাৰ জাস্ট সংখ্যা থাকিব হেতু ইয়াতে এন্টাৰ কৰিব তে ইয়াতে এডত ক্লিক কৰিব ওকেত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনালোকে কি কৰিব ফৰ 1 ইয়াৰ আৰ্লি সাবস্ক্ৰিপশন এটোত ক্লিক কৰিব ইয়াতে আপোনাৰ 18% জিএসটি লাগে ইয়াতে আপোনাৰ মানে ইন্ডিয়ান কান্ট্ৰি মই ইন্ডিয়ান কান্ট্ৰি ৰাখি দিলু ইয়াতে মই হোম ৰাখি দিলু ইয়াতে সিটি মই কৰি দিলু গুৱাহাটী আচ্ছা গুৱাহাটী তাৰ পিছত ইয়াতে এড্ৰেছ পোস্টাল এড্ৰেছ যেটো আছে হেতু আপুনি ইয়াতে দি দিব মোৰ পোস্টাল এড্ৰেছটো দি দিলু তো ইয়াতে পে ফৰ আপুনি যিকোনো ঢালিব পাৰে মই পেমেন্টস কৰি দিলু ইয়াতে ৰিমাৰ্কছত মই aeps ৰ কাৰণে ইউজ কৰিম সেই কাৰণে aeps দি দিলু ইয়াতে আপোনাৰ পোস্টাল কোডটো দিব লাগিব মই দি দিলু ইয়াতে পে নাও ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে স্পেশাল ক্যাৰেক্টাৰ কোনো ইউজ নকৰিব যেনে ডট কমা সেমিকলন এবিলাক ইউজ নকৰিব জাস্ট এড্ৰেছটো লিখি যাব তো মই এড্ৰেছটো লিখি দিলু লিখি দিয়াৰ পিছত ইয়াতে এতিয়া পে নাও ক্লিক কৰিলু ক্লিক কৰাৰ পিছত আপোনালোকৰ একসেপ্ট অপচন আহিছে একসেপ্টত ক্লিক কৰিব লাগিব তো এটো আপোনাক ৰিডাইৰেক্ট কৰিব পেমেন্ট অপচনত এতে টোটাল আপোনাৰ 118 টকা লাগে মানে 100 টকা আপোনাৰ সাবস্ক্ৰিপশন আৰু 18% আপোনাৰ মানে জিএসটি হেতু লাগি আহিছে 118 টকা ইয়াতে আপুনি যিকোনো থ্ৰুত কৰিব পাৰে ইউপিআই থ্ৰু কৰিব পাৰে ওয়ালেট থ্ৰুত কৰিব পাৰে তো মই ইউপিআই থ্ৰু কৰিম তাৰ পিছত আপুনি ইয়াতে জেনাৰেট কিউআৰ কোড কৰিব পাৰে মই জেনাৰেট কিউআৰ কোড কৰি দিলু তো মই স্ক্যান কৰি ললু স্ক্যান কৰাৰ পিছত আপোনালোক কি কৰিব লাগিব প্ৰসিড টু পে ফোনপে যেটো ইউজ কৰি আছে ফোনপে গুগল পে যেটোৰ পৰা দিয়ে আপুনি প্ৰসিড টু পে কৰি দি পিন নম্বৰটো এন্টাৰ কৰাৰ পিছত মোৰ পেমেন্ট সাকসেসফুল হৈ গল ইয়াতে পেমেন্ট সাকসেসফুল rdservice সাবস্ক্ৰিপশন ডেট 21 আগষ্ট 2024 লৈ থাকিব ইয়াতে ট্ৰানজেকশন আইডিটো আহি গৈছে 118 টকা সাকসেসফুল ডাউনলোড ৰিসিভ মানে এতিয়াৰ পৰা আপোনালোকে মন্ত্ৰাটো ৰিচাৰ্জ কৰিব লাগিব আগতে হয়তো আপোনালোকৰ মন্ত্ৰাটো ৰিচাৰ্জ কৰিব নালাগিছিল 2023 চনৰ পৰা হেতু স্টাৰ্ট কৰি দিলে মন্ত্ৰাটো ৰিচাৰ্জ কৰিব লাগিব ঠিক আছে তো মই এটো কি কৰিলু এটো আমাৰ ইনভয়েসটো ওলাই গল এটো মই ডাউনলোড কৰিছো অলৰেডি তো মই আকৌ ডাউনলোড কৰি দিলু যদি ডাউনলোড নহয় মই এটো সেভ কৰিম মন্ত্ৰা আৰডি ৰেনু ঠিক আছে মই এটো সেভ কৰি ৰাখি দিলু
মোৰ ডেস্কটপত তাৰ পিছত আপোনালোকে কি কৰিব লাগিব তো এতিয়া আমাৰ যেটো RD সার্ভিস আছিল হেতু অটোমেটিকলি ডিডাক্ট হৈ গল মানে ৰেডি হৈ গৈছে তো জাস্ট পেমেন্ট কৰাৰ লগে লগে আমাৰ RD সার্ভিস তো মানে কি হৈ গল ডিডাক্ট কৰি ললে তো এতিয়া আপোনালোকে ইয়াতে মই আকৌ আপোনালোকক দেখাইছো এটো এবাৰ খুলি দিছো খুলি দি আকৌ ইম্পোর্ট কৰিছো মানে স্ক্যানাৰটো মন্ত্ৰটো ইয়াতে আপোনালোকে চাব পাৰিছে ডিভাইস ৰিমুভড তাৰ পিছত attached আপোনালোকে চাব পাৰিছে ইয়াতে ৰেডি টু ইউজ মানে এটা 5 সেকেন্ডৰ ভিতৰতে মানে আমাৰ যেটো মন্ত্ৰৰ সার্ভিসৰ যেটো প্ৰবলেম আছিল হেতু সলভ হৈ গল তো আপোনালোকে এনেকৈ মন্ত্ৰা সার্ভিসটো ৰিনিউ কৰিব পাৰে যদি কাৰোবাৰ মানে renewal হেক হৈ গৈছে যদি RD সার্ভিসটো এৰর দেখাইছে 1001 তো আপোনালোকে এনেকৈ ৰিনিউ কৰি লব ঠিক আছে থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিও